আহিছো গে দেই। देखो कौन आ गया। गुड मर्निंग एवरीवन। সকলো ভালে আছে চাগে। মই ৰেডি হৈ গলো। এয়া বস্তুখিনি প্ৰায় ৰেডি হৈ গ'ল মোৰ, আৰু অলপ পিছত ওলাই যাম ঘৰৰ পৰা। এতিয়া খাই বৈ ৰেডি হৈ লওঁ। বাকী লগৰকেইটাও ৰেডি হৈছে। হিৰক আহি আছে ঘৰৰ পৰা। বাৰু ব'লক। হিৰক আহি পাই গ'লি। হৈছে নে বান্ধি? কি হ'ল, চিন্তা হৈ গৈছে? সেয়া আমি ৰেডি হৈ গ'লোঁ ফাইনেলি। এতিয়া যাবলৈ ওলাইছোঁ আৰু ঘৰৰ পৰা। এয়া হিৰক ৰৈ আছে। যা দেই, বাই বাই। আহিছোগে দেই। অঁ ঠিক আছে ব'লা। ঘৰৰ পৰা ওলাই আহিলোঁ। হিৰক আগে আগে বাকী কেইটাক লগ কৰোঁগৈ অলপ আগতকৈ। দেখো কণ আগে কিমান দেৰি হ'ল চোৱা না। আমি 10টা বজাত যোৱা মানুহ এতিয়া 11:30 হ'ল। এইজন এয়া আহিছে ইমান দেৰিকে। আনকালে মিটিঙতো লেট, এতিয়াও লেট। এইকেইটা এতিয়া আহিছানে তোমালোক? চোৱা কেইটা বাজিলে, 12টা বাজিব হ'ল। 10টা বজাত যোৱা মানুহ এতিয়া 12টা বাজিব হ'ল। আমি এতিয়া থিয়ক পাই গ'লোহি। মেক্সিমাম 72 কিলোমিটাৰ আমি ৰাইড কৰি দিলোঁ। এতিয়া গোটেইকেইটাই ধৰ ৰৈছোঁহি, চাহ তাহ অলপ খাই লওঁ। গোটেইকেইটাৰ ভাগৰো লাগিছে বহুত। আকৌ বেগ চেগবোৰ বহুত খেলি মেলি হৈ গ'ল। লেটছ গো বেবি। আমি এতিয়া কোনফালে যাম? কোনফালে যাম? চিধা? চলো চলো চলো। আমি এতিয়া চৰাইদেউ হৈ যাম। চৰাইদেউ পাই গ'লোহি। বাকী দুখন বাইকটোতো আগত আগবাঢ়ি গ'ল। ব'লা ব'লা ব'লা। বহুত দেৰি হৈছে, ভোক লাগিছে, কিবা এটা খাই লওঁগৈ। আৰু নামত গ'লে বেছি ডিষ্টেঞ্চ নহ'ব। প্ৰয়োজনটোতো পূৰা ধাই ধুই ওলাই গৈছে। বাকী দুখন বাইক বহুত আগতে গুচি গ'ল। অতিথি ফেমিলি ধাবা। ফাইনেলি আমি লাঞ্চ কৰিবলৈ ৰৈছোঁহি। বাকী গোটেইখিনি ফ্ৰেছ হ'বলৈ গ'লগৈ। বহুত ভোক লাগিছে আৰু বহুত ভাগৰো লাগিছে, কিন্তু বহুত এনজয় কৰিছোঁ। কিন্তু বহুত ভাল লাগিছে। বাকী সেইজন ৰিবুটোতো পূৰা নিজৰ ব্লগিঙত পূৰা বিজি হৈ আছে। বাৰু ব'লক আমি লাঞ্চটো কৰি লওঁ।
ফাইনেলি আমি যোৱা কথা আছিলে নামৰূপলৈকে, বাট আমাৰতো বহুত দেৰি হৈ গ'লগৈ। এতিয়া 6:30 হৈ গ'ল। চ' এতিয়া আমি বৰহাটতে ৰৈ দিলোঁ। আমাৰ ইয়াতে বৰহাটতে লগৰ এটা ভাগৰ বাইক আছে। চ' আমি ইয়াতে ৰৈ দিলোঁ। চাওঁ আজি ইয়াতে ষ্টে' কৰিম আৰু বাকী এজন আমি ভাবিছোঁ ওপৰতে টেণ্ট ফিট কৰি ৰখি দিম আৰু বাকী লগৰকেইটা গোটেইকেইটা তলতে আছে। চাহ খাব মাতিছে, ব'লক চাহ তাহ খাই কৰি আজৰি হৈ লওঁ, তাৰপিছত আমি ইয়াত টেণ্ট ফিট কৰি আছোঁ। অলমষ্ট আজি আমি 170 কিলোমিটাৰ ট্ৰেভেল কৰি দিলোঁ। কাইলৈ কমচে কম 220 মান হৈ যাবগৈ। বাকী চাওঁ কি হয়, বহুত ভাগৰ লাগি আহিছে আৰু যিমান পাৰোঁ সোনকালে আজি শুই যাওঁ, তেতিয়াহে কাইলৈ আকৌ সোনকালে যাতে ৰাইডটো ষ্টাৰ্ট কৰিব পাৰোঁ। আৰু ঠিক আছে, ব'লক কাইলৈ লগ হৈ আছোঁ। গুড মৰ্ণিং এভৰিৱান। 4:30 হৈ গ'ল, সাৰ পাইছোঁ এতিয়া। হিৰকটোতো এয়া শুয়ে আছে, এইফালে ৰিবুহঁত উঠিছে। বাকী ব'লক ৰেডি হৈ লওঁ আৰু অলপ পিছত ওলাই যাম। এতিয়া আন্ধাৰে হৈ আছে। হেই গুড মৰ্ণিং। উঠিলা? তই চকুৱে মেল খোৱা নাই। এইটো ৰিবু। গুড মৰ্ণিং। ল'ৰাটো উঠিলা? বা চকু মেল খোৱাই নাই দেখোন। সেইটো কি হ'ল? এই পূৰ্ব উঠা আকৌ। আমি গোটেইখিনি ৰেডি হৈ গ'লোঁ যাবলৈ। বাইকতো গোটেইখিনি লাগেজ চাগেজ পেক কৰা হৈ গ'ল। এয়া হিৰক, হেমন্ত বৰ্তা, পূৰ্বী, এয়া ভিনদেউ। ভাল লাগিলে আপোনালোকক লগ পাই। ৰিবু ৰেডি নে? ফাইনেলি আমি যাবলৈ ৰেডি হৈ গ'লোঁ। বোলা এখনকৈ ওলাই দিয়া। আগুৱাই গৈ আকৌ পিছলৈ আহিছো আকৌ। চাবি লাগি আছে। আহিছো দেই, বা আহিছো। আহিছো দেই। এই পূৰ্ব এইফালে আহা। ৰিবু কেনেকুৱা লাগিছে? এতিয়া এয়া দিহিং পাটকাই ৰিজাৰ্ভত এণ্ট্ৰি হ'ম। চবেই এইডোখৰ ৰখি লৈ ফটোশ্বুট কৰিছে। ৰাস্তাটো অলপ বেয়া হৈছে। ফটোশ্বুট হৈ গ'লে এইডোখৰ পৰা ওলাই যাম। লেটছ গ'। ফটোশ্বুট হৈ গ'ল, আমি লাহে লাহে এখনকৈ ওলাই দিছোঁ। চলো 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 চলো। আমি এতিয়া দিহিং পাটকাই এলিফেণ্ট ৰিজাৰ্ভৰ মাজত।
ভালকৈ চাগে। আমি এতিয়া ডুমডুমা পালোহি, অলপ ৰখিছোঁ এটাতে, চাহ লৈ আহিছোঁ, চাহ তাহ খাম। এতিয়ালৈকে অলমষ্ট আমি 100 কিলোমিটাৰ ক্ৰছ কৰিলোঁ। চাই 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 ফাইনেলি আমি এতিয়া অৰুণাচল বৰ্ডাৰ ওচৰত পাই গ'লোহি, ডিৰাগৰ ওচৰত। এতিয়া পাছ উলিয়াব লাগিব, পাছ উলিয়াবলৈ গৈছে লগৰ দুটামান। আমি এটাতে ৰৈছোঁ, গোটেইকেইটা নগ'লেও হ'ব। বাকী সিহঁতি পাছ উলিয়াই আহি লওক, তাৰপিছত আকৌ আমাৰ ৰাইডটো ষ্টাৰ্ট কৰিম। আমি এতিয়া অৰুণাচল বৰ্ডাৰৰ ভিতৰত সোমাই আহিলোঁ। বাকী লগৰকেইটা বহুতখিনি আগলৈ আগবাঢ়িয়ে গ'ল। পাৰ পাৰ্চন এণ্ট্ৰি ফিজ 50K। অলমষ্ট আমি এতিয়া কমচে কম 240 মান ট্ৰেভেল কৰিলোঁ আৰু 70 কিলোমিটাৰমান আছে হাইলুঙলৈ। বাকী এতিয়া ক'ত আমি পাইছোঁহি গম পোৱা নাই, কাৰণ ইয়াততো নেটৱৰ্ক নাই, গুগল মেপো চলা নাই। সেইটো কাৰণে এতিয়া এডোখৰটোতো আননোন জেগাত ৰৈছোঁহি। এতিয়া এডোখৰত এনেকৈ মাৰ্কেট চাৰ্কেট আছে, চ' আমি ইয়াতে লাঞ্চটো কৰিব ৰখিছোঁহি। গোটেইখিনি অৰ্ডাৰ দিয়া হৈ গ'ল, এফালে খাবলৈ হ'লেই। সেটআপ হৈ গ'ল, গোটেইকেইটা আগত লাগো। লেটছ গো বেবি। ओ बाप रे रास्ता, आगे आगे आगे। Oh ho. Crossing. सबतके अवस्था बेया मोर भागर। कन्स्ट्रक्शनर काम चलि आछे, खूब सोनकाले रास्ता कमप्लीट हो जाब माने। ओ बाप रे,
ফাইনেলি আমি হাইলুং প্ৰায় পাইছোঁহিয়ে পূৰা আন্ধাৰ হৈ আছে এয়া দিবই মই একেলগতে এতিয়া বাকীকেইটা আগবাঢ়ি গৈছে এইয়া হাইলুং পাই গ'লোহি হাইলুং পাই গ'লোহি এতিয়া এডোখৰ ৰখিছোঁহি কমচে কম আজি মৰ্ণিংটোতো আমি 6:30তে ওলাইছিলোঁ এতিয়াও 6:40 হৈ গ'ল 12 ঘণ্টা আজি ৰাইড কৰিছোঁ কমপ্লিট কমচে কম আমি আজি 270-280 মান ৰাইড কৰিলোঁ এতিয়া হোমষ্টে বিচাৰি ফুৰা হৈছে আছে বুলি কৈছে ইফালে এতিয়া যাওঁচোন ৰুম পাওঁ নে নাপাওঁ চাওঁগৈ খবৰ খাতি লৈ লওঁ আৰু ঠিক আছে ৰুম গৈ পাই লওঁগৈ ফাইনেলি ৰুম আহি পাই গ'লোহি আৰু লগতে ডিনাৰ চিনাৰ কৰি মেলি আজৰি বাকী আমাৰ ৰুমতে গোটেই বস্তুখিনি আছে এতিয়া ৰুমতটোতো এতিয়া হিৰক মই এইফালে ৰাজু আছে তাৰপিছত এয়া হেমা বৰ্তা বাকী বহুত ভাগৰ লাগিছে বাকী আজিলৈ ইমানেই বাকী কাইলৈ আমাৰ মেইন ট্ৰেকিং ষ্টাৰ্ট হ'ব বাকী ব'লক ছেকেণ্ড ভিডিঅ'ত দেখাই আছোঁ আমাৰ ট্ৰেকিংখিনি